নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সাগৰ্ছ ব্লগলৈ স্বাগতম জনাইছোঁ। মই আছোঁ আজি সেই ৰংঘৰ বাকৰিত। এয়া চাওক, বৰ্তমান ৰংঘৰলৈ গৈ আছোঁ। আপোনালোকক ভিতৰ চোৱাটো দেখাই আছোঁ। এই ৰংঘৰটো 2 মহলীয়া হয়। আহোম স্বৰ্গদেউসকলে ইয়াত খেল ধেমালি উপভোগ কৰিবৰ কাৰণে এই ঘৰটো নিৰ্মাণ কৰা হৈছিল। এইটো হৈছে ৰংঘৰ প্ৰথম দুৱাৰদলি। এয়া আহি আছোঁ ৰংঘৰৰ ওপৰলৈ। বহুত ওখ, বাপৰে। এইটো হৈছে ৰংঘৰৰ ওপৰ মহলাটো। ইয়াৰ পৰাই ৰজাসকলে খেল ধেমালি উপভোগ কৰিছিল। 1746 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই এই ৰংঘৰটো সজাইছিল। এই ৰংঘৰৰ ওপৰৰ মহলাত উঠি স্বৰ্গদেউ আৰু আন কৰ্মচাৰীসকল মানে পাত্ৰমন্ত্ৰীসকলে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা সেই নাচ গান, মল্লযুঁজ, পক্ষী যুঁজ, ম'হ যুঁজ আদি বিভিন্ন খেলসমূহ উপভোগ কৰিছিল। ইমান সুন্দৰভাৱে বনাই থৈ গৈছে। ডিজাইনবোৰ চাবচোন, কিমান ধুনীয়া চাওক। ইয়াৰ পৰাই ৰজাসকলে সেই খেলবোৰ উপভোগ কৰিছিল। ইমান সুন্দৰ এখন ফিল্ড আছে। ইয়াত মল্লযুঁজ হৈছিল। এই ফিল্ডখনত পক্ষী যুঁজ হৈছিল। কিমান যে উপভোগ কৰিলে ৰজাসকলে। চাওকচোন কিমান সুন্দৰ, বিশাল। ইয়াৰ পৰা উপভোগ কৰিছিল। মল্লযুঁজ কৰি থকা প্ৰতিমূৰ্তি বনাই থৈছে, চাওকচোন কিমান ধুনীয়াকৈ বনাইছে। আচলতে এই তেনেকেই মানে মল্লযুঁজ কৰা হৈছিল ইয়াত। এই তাৰ প্ৰতিমূৰ্তি ইয়াত বনাই থৈছে। এইটো সন্মুখৰ ভাগটো।